মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নতুন গণিত কিতাপখনৰ যেটা আমাৰ প্ৰথম চেপ্টাৰ আছে, প্ৰথম পাঠ আছে সংখ্যা আৰু প্ৰক্ৰিয়া। তাৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে, সংখ্যা আৰু প্ৰক্ৰিয়াৰ যিসমূহ প্ৰথম অংশ আছিলে, এই প্ৰথম অংশ আমি ক্লাছত ইতিমধ্যে আলোচনা কৰিলোঁ। আমাৰ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম, তোমালোকে কিতাপখনৰ 2 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱাচোন, পৃষ্ঠা নম্বৰ 2, তলৰ তথ্যখিনি পঢ়া। ইয়াৰ পৰা আমি আলোচনা কৰিম। তোমালোকে কিতাপখন উলিয়াই লোৱা, চোৱা মই পঢ়ি গৈছোঁ। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি 352 বৰ্গ কিলোমিটাৰ। আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল। তাৰপাছত কি আছে চোৱা, গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কিলোমিটাৰ। এইটোক আমি 1930 কিলোমিটাৰ বুলিও পঢ়িব পাৰোঁ। তাৰপাছত আছে 2018 চনৰ পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা 2413টা। হিমালয়ৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ। এতিয়া চোৱা, এইসমূহ আমি পঢ়িলোঁ। এতিয়া তোমালোকক কি কৈছে ইয়াত, ওপৰৰ বাক্যত থকা সংখ্যাবোৰ আখৰেৰে প্ৰকাশ কৰোঁ আহা। ইয়াত যে সংখ্যা দিয়া আছে এই বক্সকেইটাত, এই সংখ্যাকেইটা ইয়াত তুমি কি কৰিব লাগে, আখৰেৰে লিখিব লাগে। ইয়াত এটা উদাহৰণ দিয়া আছে, এইটো কিমান, 352। তাকে ইয়াত আখৰে লিখিছে চোৱা, 352। এইটো মই লিখি দিছোঁ চোৱা, ইয়াত কিমান আছে, 600 আছে, আমি লিখিম 600। বা তোমালোকে এনেকৈও লিখিব পাৰা 600। ঠিক আছে, কিন্তু সাধাৰণতে আমি কি কৰোঁ, এইটোহে ব্যৱহাৰ কৰোঁ। তাৰপিছততো চোৱা, চিটো মই কৰি দিছোঁ। ইয়াত কিমান আছে, 1556। এতিয়া মই ইয়াত লিখিম চাবা, 1556। ঠিক আছে, ডিটো চোৱা তোমালোকে, ইয়াত কি আছে, ইয়াত আছে 1605 আছে। এইটোও মই লিখি দিম তোমালোকক, তোমালোকে লিখি ল'বা, পেঞ্চিল এডাল ল'বা, কিতাপত বা বহী এখনত লিখি ল'বা। এইটো মই লিখি দিছোঁ 1605, হয়নে? ঠিক আছে, তাৰ পাছৰ কেইটা চোৱা, ইয়াত EFGH 4টা দিয়া আছে। এই 4টাক তোমালোকে ঘৰত এই পেঞ্চিলেৰে কিতাপত লিখিবা, নতুবা এখন বহীত লিখিবা। কি আছে এবাৰ চাই দিছোঁ, ইয়াত আছে, ইটোত আছে 1930। তাৰপাছত আছে 2018, যিটোত আছে 2413, আৰু শেষৰটোত আছে 8848। এতিয়া এই 4টা তোমালোকে ইয়াত লিখিবা, আৰু লিখি মেলি মোলৈ এখন ফটো মাৰি হোৱাটছএপত দি দিবা। ঠিক আছে।